আজি আমি গৈ আছো চাহ বাগানত। চাহ বাগান আপোনালোকক দেখুৱাম কেনেকুৱা, আমাৰ গাঁৱৰ চাহ বাগান কেনেকুৱা, বহুত পাহাৰীয়া জেগা। আৰু মোৰ ভাইটি দুজন আছে, আপোনালোকে চাব পাৰে। খাই দিয়ক, খাই দিয়ক। আচ্ছা দে। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব। লাইকটো লাগে। আজি মই হিন্দীটো বাদ দি SMS দি কিয় ব্লগ বনাই আছোঁ। তো বন্ধুসকল, কাৰণটো এনেকৈ হ'ল যে মই আজিৰ পৰা হিন্দী নকওঁ, মই SMS দি ব্লগ কৰিম। কাৰণ SMS কৈ ভাল লাগে, হিন্দী মোৰ অলপ চলপ উল্টা পাল্টা লাগি যায়। যদি আপোনালোকৰ ভাল লাগে মোৰ অসমীয়া কথাটো আৰু হিন্দীটো মই নকওঁ, হিন্দী মাজে মাজে কম, মাজে মাজে ব্লগ বনাম। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো। তো বন্ধুসকল ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লিটাৰেলি গাইজ আমি আহি পালোঁ চাহ বাগানত। আপোনালোকে ভিডিঅ'ৰ লগত লাগি থাকক। হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া আমি যাম হাইফালে। তো ব্লক। তো গাইজ এতিয়া আমি ইফালে যাই আছোঁ। সেইফালে একটা ৰাস্তা আছে, কিন্তু আমি সেইফালেদি নাযাওঁ, সেইফালেদি ঘূৰি আহিম। ইফালেদি যাই এনেকৈ কৰি ঘূৰি আহিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, লগতে থাকিব, আৰু ভিডিঅ'টো স্কিপ নকৰিব। চাওক এনেকুৱা ধৰণৰ চাহ বাগান। এই চাহ বাগানটো চাওক, এই চাহ বাগানটো হ'ল আমাৰ গাঁৱত হয়, আৰু এইফালেও আছে চাহ বাগান। চব দেখুৱাম। তাৰমানে কথাটো এনেকুৱা হ'ল যে মই মানে ফাৰ্ষ্ট ব্লগ ষ্টাৰ্ট কৰিছোঁ, তো মোৰ সিমান এক্সপিৰিয়েঞ্চ নাই। তাৰমানে এক্সপিৰিয়েঞ্চটো আনিবলৈ মানে ফুৰি কথা পাতি আছোঁ, কেমেৰাৰ লগত কানেক্ট হ'ব চেষ্টা কৰি আছোঁ। তো বন্ধুসকল আপোনালোকে ছাপোৰ্ট কৰিব। তথাপিও যিখিনি হওক মই নিজৰ ফালৰ পৰা চেষ্টা কৰিম, কেমেৰাৰ লগত কানেক্ট হ'ব চেষ্টা কৰিম। আৰু কি কয়, কেমেৰাত কেনেকৈ কথা ক'ব লাগে, কি ক'ব নালাগে, এইবিলাক চব মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই। এক্সপিৰিয়েঞ্চটো আনিবলৈ চেষ্টা কৰি আছোঁ। তো মোৰ কথা কৈ আছোঁ, মোৰ প্ৰেক্টিচো হৈ আছে। আপোনালোকে বেয়া নাপাব, তাৰমানে ডণ্ট মাইণ্ড। মই যিয়ে কওঁ উল্টা পাল্টা বকিব পাৰোঁ, উল্টা পাল্টা বকি থাকিলে আপোনালোকে ক্ষমা কৰি দিব বস্তুগিলা, কথাগিলা। তো এতিয়া চাওক আমি এতিয়া পাৰ হৈ আছোঁ। তাৰমানে এটা চাহ বাগান আমি পাৰ হ'লোঁ। এইটো চাওক, এই বন্ধুগুলো পাৰ হ'ব। এই পাৰ জলদি নিকলো ৰে বাবা। ৰ'ব দেখাম আপোনাকো দেখাম। এইটো চাওক, এটা কি পাৰি আছে? কমলা টেঙা হয়। তো বন্ধু কমলা টেঙা পাৰি আছে। এইটো কি কয়? চিনাৰা কয় না? চিনাৰা বুলি কয় এইটো, চিনাৰা। এইটো গোটেই মাখা চাহ বাগানত পোৱা যায়। আপোনালোকে যদি কোনোবা দিন যদি এতিয়া ফুৰিবলৈ আহিব চেষ্টা কৰে, তেনেহ'লে ফুৰিব আহিব পাৰে। আপোনালোকে এতিয়া মই গছটো দেখুৱাম, চাওক। তো বন্ধু হ'ল এইটো হৈছে চিনাৰাৰ গাছ। কমলাৰ নিচিনা হয়, কমলা। এইটো চাওক, কমলাৰ নিচিনা হয়। এইটো চাহ বাগানত পোৱা যায়। চাহ বাগানত মানে কি থাকে, পুলি ৰোৱা থাকে চাহ বাগানত। আপোনালোকে বেয়া নাপাব, মোৰ কথাবিলাক উল্টা পাল্টা হৈ যায়। তো মোৰ প্ৰথম হৈ আছে ব্লগবিলাক, মানে ইমান এক্সপিৰিয়েঞ্চটো নাই না। এক্সপিৰিয়েঞ্চ আনিবলৈ চেষ্টা কৰি আছোঁ, প্ৰেক্টিচো হৈ আছে। যদি মোৰ কথা ক'ৰবাত যদি ভুল হৈ থাকিলে আপোনালোকে কমেণ্টত ক'ব, কোনটোত ভুল হৈছে, কোনটোত কি হৈছে। মই সেইটো ঠিক কৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল চাওক, আমাৰ এইটো হ'ল চাহ বাগান। আমাৰ গাঁৱৰ একদম ওচৰত চাহ বাগান হয়, আমাৰ ঘৰৰ ওচৰতে হয় চাহ বাগানটো। আৰু ইফালেও আছে, দুইফালে আছে, এইফালে চবফালে আছে। আমাৰ গাঁৱৰ মানে চাৰিওফালে চাহ বাগান। আৰু ৰবাৰ বাগানো আছে। ৰবাৰ বাগানটো পাছত দেখাম আপোনালোকক। है तुम लोग क्या पकड़ करता है? हाँ ऐसे ही पकड़ नहीं करता है? नहीं करता है। केक खाने वाला है अभी थोड़ी देर बाद। क्या खाने वाला है? ये कमला चिनारा। ये चिनारा है। हाँ, गारो से बोलते हैं चिनारा। इसको चिना बहुत खट्टा है, अच्छा लगता है। ओ भाई मजा आता है रे, मुंह में पानी आ गया। हेलो फ्रेंड्स, वीडियो को लाइक करना, सब्सक्राइब भी कर देना। ये मेरा फ्रेंड है, जरूर इसको लाइक करो। কি টেঙা বে, টেঙা হয় না? কিন্তু খাই মজা। বলক আমাৰ লগত গৈ থাকক, বলক, খুব মজা। তো বন্ধুসকল
নিশ্চয় আপোনালোকৰ চাহ বাগানটো ভাল লাগিছে যদি ভাল লাগি থাকিলে তেনেহ'লে লাইক কৰক ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰিব লাগে তথাপিও নকৰিলেও হ'ব শ্বেয়াৰটো নকৰিলেও হ'ব আপোনালোকৰ ইচ্ছা কিন্তু কমেণ্টটো কৰিব কমেণ্টটো কৰিলে মানে জানিব পাৰিম যে আপোনালোকে মানে কি বিচাৰে না কোনটো বিচাৰে কোনটো ভিডিঅ' বিচাৰে যদি কমেণ্টত কৈ দিব তেনে মই বনাম সেই ভিডিঅ'টো আৰু এক্সপিৰিয়েঞ্চ আনিবলৈ চেষ্টা কৰি আছোঁ এক্সপিৰিয়েঞ্চটো আনিম তো বন্ধুসকল এতিয়া আমি ভিডিঅ'টো শেষ কৰিম আপোনালোকে চিনেমেটিক ভিডিঅ' চাব তো বন্ধুসকল টিল দেন টাটা বাই বাই